নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে আছে নৱপ্ৰজন্মৰ এজন ভ্ৰাম্যমাণ নাট্য দলৰ অভিনেতা নিপেন শইকীয়া। আমি তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰাবলৈ চেষ্টা কৰিম। তো প্ৰথমে স্বাগতম জনাইছোঁ নিপেন দা। প্ৰথম আমি জনাব বিচাৰিম আপোনাৰ পৰিচয়, আপোনাৰ ঘৰ। মই যোৰহাট ঢেকীয়াজুলিৰ। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ মা আছে, মোৰ বা এজনী আছে আৰু মই। অভিনয় জীৱন আপুনি কেতিয়া আৰম্ভ কৰিছিলে? অভিনয় জীৱন বুলি ক'লে মই আচলতে সৰুৰ পৰা যিটো অভিনয়ত আমাৰ খুবেই প্ৰয়োজন এতিয়া অনুভৱ কৰিছোঁ, অবজাৰ্ভেশ্যন। মই খুবেই যিকোনো চৰিত্ৰ মই নজনাকৈ মই নিৰীক্ষণ কৰিছিলোঁ মোৰ অজানিতে। তাৰপাছত মই 2001 মানৰ পৰা মই অপেচাদাৰী নাট্য দলৰ নাট কৰ্মশালাত অংশগ্ৰহণ কৰি তাৰপিছৰ পৰা মই অভিনয় কৰিছোঁ। মই অবজাৰ্ভেশ্যনৰ কথাটো এইকাৰণেই ক'ব বিচাৰিলোঁ যে মই অবজাৰ্ভ কৰোঁ যিকোনো কেৰেক্টাৰ মোৰ অজানিতে। মই যিকোনো কেৰেক্টাৰ, মই কোনোবা বলিয়া মানুহ এজন দেখিলোঁ, তেওঁ হঠাতে মই মোৰ অজানিতে অবজাৰ্ভ কৰি পাওঁ। মানুহজনৰ টোটেল চৰিত্ৰটো মোৰ মনলৈ হঠাতে আহি যায়, মই আয়ত্তৰ ভিতৰত আবদ্ধ হয় বুলি ভাবোঁ। দ্বিতীয় কথা, কোনোবা এজন মদাহী মানুহ ৰাস্তাত দেখিলোঁ, তেনেকৈ কোনোবা এজন ভিক্ষাৰী মানুহ দেখিলোঁ, তেওঁৰ খোজ কাটল, তেওঁৰ আদব কাইদা সকলো মোৰ আয়ত্তৰ ভিতৰলৈ আহে বুলি মই ভাবোঁ। তাৰ পাছতে মোৰ এজন বন্ধুৱে মোক ক'লে, তুমি অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰা। তাৰপিছত অভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰিলোঁ। তেনেকৈ আহি অভিনয় কৰি আছোঁ। এইবাৰ আমি জানিবলৈ চেষ্টা কৰিম নিপেন দা, ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত আপোনাৰ মতামত কি? মতামত মানে কি, ভ্ৰাম্যমাণ থিয়েটাৰ এনেকুৱা এটা মাধ্যম যিটো মাধ্যমত কেৱল অসমৰ খাটি অসমীয়া ব্যক্তিকেইজনে, বহুত যুৱক যুৱতীয়ে ইয়াতে তেওঁলোকৰ সংস্থাপনৰ বাট পাইছে, বাট মুকলি হৈছে সংস্থাপনৰ। তেওঁলোকে তেওঁলোকৰ পৰিয়াল পোহপাল দিব পাৰিছে, বা ময়ো আজি ইয়াতে মোৰ জীৱনৰ মোৰতো কোনো ধৰণৰ চাকৰি বাকৰি নাই, গতিকে ময়ো ইয়াতে সংস্থাপিত হৈছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ যোগেদিয়ে। মই এই ভ্ৰাম্যমাণৰ ওপৰত মতামত বুলি ক'লে আৰু ক'ব লাগিব যে ভ্ৰাম্যমাণত কিছু আমি শংকিত হোৱাৰ কাৰণ দেখা পাইছোঁ এতিয়া, যে ভ্ৰাম্যমাণ থিয়েটাৰত এতিয়া অপ্ৰিয় সত্য, কাকো মই আঙুলিটোৱে ক'ব খোজা নাই, অপ্ৰিয় সত্য এটা কথা, গ্লেমাৰ সৰ্বস্ব হৈ পৰিছে। প্ৰতিজন গ্লেমাৰ অভিনয় শিল্পীয়ে অভিনয় কৰিব নাজানেতো ক'ব পৰা মোৰ শক্তি নাই, বা মই ইমানখিনি ক'ব পৰা মানুহ নহয়, কিন্তু বহুত ক্ষেত্ৰত দেখা যায়। মই যিটো শুনিছোঁ, দেখিছোঁ, এই কথাটো কৈছোঁ। বহুতে কয় মানে নাটকৰ কোনো ক্লাছ নাই। সৰু থিয়েটাৰখনক মানুহে C ক্লাছ কয়, B ক্লাছ কয়, বা ডাঙৰ থিয়েটাৰখনক A ক্লাছ বুলি কয়, কিন্তু নাটকৰ কোনো ক্লাছ নাই। নাটক এখন নাটকে যেতিয়া সৃষ্টি কৰে, তেওঁ কলমৰ আগে A ক্লাছ নাটক সৃষ্টি কৰিছোঁ বুলি নাভাবে, তেওঁ B ক্লাছ নাটক সৃষ্টি কৰিছোঁ বুলি নাভাবে, নাটক C ক্লাছ সৃষ্টি কৰিছোঁ বুলি নাভাবে। হ'ব পাৰে ব্যয়বহুলতা, যিটো এজন প্ৰযোজকে, কোনোবাই যদি 50 লাখ টকা খৰচ কৰি এখন থিয়েটাৰ কৰে, কোনোবাই হয়তো 30 লাখ টকা খৰচ কৰি কৰে। মই প্ৰযোজকৰ বাজেটটো মই ঠিক মোৰ ধাৰণাৰ বাহিৰত, তথাপি মই উদাহৰণ এটা দি কৈছোঁ। তেনেকুৱা ধৰণৰ সেইটোতো কোনো ক্লাছিফিকেশ্যনৰ কথা নাহে। মানে কাৰোবাৰ যদি ষ্টেজৰ যিটো মানে দীঘল, ষ্টেজটো যিমান দীঘল বোলে, এইটো ষ্টেজ বোলে 100 ফুট, এইটো 80 ফুট, তাততো কোনো ক্লাছিফিকেশ্যনৰ কথা নাই যে এইটো 80 ফুট হ'লে A ক্লাছ হ'ব, এইটো B ক্লাছ হ'ব, তেনেকুৱা ধৰণৰ কথা নাহে। বা কাৰোবাৰ হলটো যদি 120 ফুট, কাৰোবাৰ 150 ফুট, তাত কোনো নাটকৰ A ক্লাছ B ক্লাছৰ কোনো নাই। মই ভাবোঁ নাটক সদায় নাটকেই, নাটক ভাল পোৱা মানুহে, নাটক কৰিব জনা মানুহে যিটোৱে নাটক সেইটোৱেই হ'ব নাটকৰ মানদণ্ডটো ৰক্ষা কৰি যিসকলে ধুনীয়াকৈ কৰে। আৰু তাতে এটা কথা থাকে, নাটক এখন সৰ্বাংগ সুন্দৰভাৱে দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ যাওঁতে প্ৰযোজকৰ তৰফৰ পৰা কিছুমান সা সুবিধাৰ কথা থাকে, আৰু তাতে গৈ আমাৰ দৰ্শকে বা আমাৰ বহুত মানুহে শ্ৰেণী বিভাজন কৰে, A ক্লাছ B ক্লাছ C ক্লাছ। মই ক'ব খোজা নাই, মই জোনাকী অকণমান কম বাজেটৰ পৰা থিয়েটাৰ, মই প্ৰযোজকৰ দৃষ্টিগোচৰ নহওক, মই এই কথাষাৰ স্পষ্টভাৱে কৈছোঁ। কিন্তু আমি নাটক কৰি আছোঁ, ইমানটো বেয়া পোৱা নাই নাটক কৰি, নাটক সুন্দৰভাৱে কৰি আছোঁ।
দৰ্শকেও ভাল পাইছে সেয়াই আৰু নিপেন দা আপুনি প্ৰথম অভিনয় কৰিবলৈ প্ৰেৰণা কাৰ পৰা পাইছে প্ৰেৰণা কাৰ পৰা পাইছিলোঁ বুলি ক'বলৈ গ'লে প্ৰথম কথা মানুহে প্ৰেৰণাৰ ক্ষেত্ৰত মই বহুত ইণ্টাৰভিউ চাইছোঁ দেখিছোঁ প্ৰেৰণাৰ ক্ষেত্ৰত স্পেচিয়েলি কিছুমান ব্যক্তিৰ নামেই লয় আৰু ময়ো ঠিক তেনেকৈ ল'ব লাগিব মোৰ মা আৰু বা আছে মোৰ দেউতা সৰুতে ঢুকাইছে মায়ে হয়তো ভাবিছিলে বা মোৰ বায়ে হয়তো ভাবিছিলে যে মই সাধাৰণ মানুহৰ যিটো থিংকিং থাকে যে মানুহে পঢ়া শুনা কৰিব লাগিব চাকৰি এটা কৰিব লাগিব তেনেকুৱাই নহয় জানো জীৱন নিৰ্বাহ কৰিব লাগিব চাকৰি কৰিব লাগিব পইচা পাব লাগিব তেনেকুৱা ধৰণৰ পৰিধিৰ পৰা মই যিহেতু ওলাই আহিলোঁ গতিকে আজি মই অনুভৱ কৰোঁ কেতিয়াবা মই নাটকৰ ৰিহাৰ্চেল কৰি বিশেষকৈ অফিচাৰে নাট্যগোষ্ঠীৰ ৰিহাৰ্চেল কৰি যেতিয়া মই ঘৰত ঘূৰি আহোঁ তেতিয়া মোৰ কেতিয়াবা হয়তো আজি আহিব নোৱাৰিলোঁ কালি আহিছোঁ বা ৰাতি গ'ল দেৰিকৈ সোমাইছোঁ মায়ে কিছুমান কথাত মোৰ অশান্তি অনুভৱ কৰিছিলে কেতিয়াবা মোক গালি ধমকিও নিদিয়া নহয় তেনেকুৱা ধৰণৰ কিছুমান কথা হৈছিল কিন্তু মই আজিহে মই উলিয়াই চাওঁ সেই সময়ত মোৰ হয়তো বেয়া লাগিছে মায়ে কৈছে তই কালি ইমান দেৰি নাটকৰ ৰিহাৰ্চেলৰ পৰা আহোঁতে এনেকুৱা কিছুমান কেতিয়াবা মায়ে হয়তো অশান্তি পাই কিবা কৈছে কিন্তু আজি মই ভাবিছোঁ প্ৰকৃত প্ৰেৰণা মোৰ ঘৰখনৰ পৰাই